নমস্কাৰ, আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। ৰাখি ফলাফল ব্যস্ত দিন যোৱাৰ পিছত আপোনাৰ স্বাস্থ্য ভালে থাকিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পাব আৰু আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব। আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। এই ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অন্য সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তোলক। অফিচত এক আনন্দ পৰিৱেশ সৃষ্টি হ'ব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিব। আনকি আজি খালী সময়ত আপুনি কাকো লগ নধৰিব নিবিচাৰিব, সম্পূৰ্ণ একান্তভাৱে সময় কটাব। জীৱনসংগীৰ লগত হাঁহি হিকিন্দালি কৰা প্ৰত্যেকটো মুহূৰ্তই ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি আকৌ কিশোৰ অৱস্থা লাভ কৰিছে। সুস্থ ৰোগীসকল আৰ্থিকভাৱে সহায় কৰক আৰু সেৱা আগবঢ়াওক। এনে কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখৰ আগমন ঘটিব। বিশেষৰাশি ফলাফল বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। সম্পত্তিৰ লগত জড়িত লেনদেনসমূহ হ'ব আৰু লাভান্বিত হ'ব। ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপোনাৰ নিজকে বহুত খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখা পাব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। সাধাৰণ বিবাহিত জীৱনৰ আজিৰ দিনটোত এক সুস্বাদু মিঠাই লৰাই হ'ব। প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তন্দুৰী ৰুটি খুৱাব পাৰে। মিথুন ৰাশিৰ ফলাফল তেল আৰু মচলাযুক্ত খাদ্য গ্ৰহণ কৰা বিৰত থাকক। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ আৰু সন্তুষ্টি সমৃদ্ধি আগমন ঘটিব। প্ৰেমৰ ফালেদি চাবলৈ গ'লে আজিৰ দিনটো ভালেই আছে। প্ৰেমক সদায় উদযাপন কৰক। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। নিজৰ কাম সময়মতে কৰিব লাগে। কাম কাজ কৰি ল'লে বা আপোনাৰ অসুবিধা হোৱাৰ পিছলৈ কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। আজি জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানাৰ কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। কেশৰ দিয়া হালধীয়া মিঠাই, কেশৰীয়া হালোৱা নিজেও খাওক আৰু দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কৰ্কট ৰাশিৰ ফলাফল ভাল লগা কিবা পঢ়ি মগজ ব্যায়াম কৰিব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধি সহায় লওক। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত এটা ভাল দিন হ'ব। সাৱধান থাকক কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা বনাব পাৰে। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখনত আপোনাৰ মন পুত নহ'ব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ বাবে অনুভৱ কৰিব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত অধিক মধুৰ কৰিবৰ বাবে যিকোনো শনি মন্দিৰত তেল আৰু প্ৰসাদ নিবেদন কৰিব পাৰে। সিংহ ৰাশিৰ ফলাফল আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষাসমূহ পূৰণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱনসংগী মন বেয়া কৰি তুলিব পাৰে। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসুকতাক লক্ষ্য ৰাখি ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ হ'ব পাৰে। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। মনত ৰাখিব মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকুত আপোনাক সঁচাকৈ এক বিশেষ কথা কৈ যাব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আজি সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপিও আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়াটো অনিবাৰ্য হৈ পৰিব। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত হৈ থাকিব পাৰে। সাধু সন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশিৰ ফলাফল আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। কোনোবাই আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপোনাৰ হাঁহি আৰু আপোনাৰ পাৰ্টি প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোকে ভাল উপাদান। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ পৰ্যায় দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপুনি কামটো সম্পূৰ্ণ কৰিব। বেলেগক মান্য কৰাৰ বাবে আপোনাৰ এই ব্যৱহাৰে আপোনাক আপ্লুত কৰা লাভ দিব পাৰে। এই সময়ত জীৱনত আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। কোনোবা ভিক্ষাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। তুলা ৰাশিৰ ফলাফল শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতিত বিৰচিত হৈ ঘটনাসমূহ ৰোমন্থন কৰিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কাম কৰাত আপুনি সফল হ'ব।
এই দিনটোত আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰিব। আপুনি আজি কিছু অসাধাৰণ বস্তু অভিজ্ঞতা লাভ কৰিব পাৰিব। পকেটত তামৰ মুদ্ৰা এটা সদায় ৰাখিলে আপোনাৰ চাকৰি অথবা ব্যৱসায়ত উন্নতিত ঢৌৰ আছে। বৃশ্চিক ৰাশিৰ ফলাফল। স্বাস্থ্য ভালে থাকিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। আজিৰ দিনটোত ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মহিলাক সহকৰ্মীয়ে বহুত সহায় কৰিবৰ বাবে বহু দিনৰ পৰা ৰৈ থকা ভাল কাম সম্পূৰ্ণ হোৱাত আপোনাক সহায় কৰিব। সীমাহীন সৃজনাত্মক কামৰ উৎসাহে আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব। আপুনি আৰু আপোনাৰ জীৱন নগৰী একেলগে মিলি বৈবাহিক জীৱনৰ অধিক শুৱনি কৰি তুলিব পাৰিব। ৰূপত শুক্ৰ যন্ত্ৰ শোধিত কৰি নিয়মিতভাৱে পূজা অৰ্চনা কৰিলে সুখী পাৰিবাৰিক জীৱন লাভ কৰিব। ধনু ৰাশিৰ ফলাফল। যেনেকৈ মছলাৰ সঠিক পৰিমাণৰ জ্বলাই খোৱা বস্তুত সোৱাদৰ সহায় তোলে, ঠিক তেনেকৈ অলপ দুখত এই জীৱনৰ প্ৰয়োজন আছে আৰু তেতিয়াহে আপুনি সুখৰ প্ৰকৃত মূল্য বুজি পাব। আজি আপোনাৰ মা দেউতাৰ মাজত যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু ভাষণ দিব। অৱশ্যে আপুনি কথাটো বহুত মনোযোগ দি শুনা দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্তানক আপোনাৰ উদাৰ অনাহকত লাভ উঠাব নিদিব। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজে কৰক, পিছতে হোৱা এই লাভৰবোৰে আপোনাৰ লাভ কৰিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব পাৰে। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগা-দেৱা কৰি থাকিব। আপুনি অনুভৱ কৰিব যে বিয়া সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয় আৰু আপোনাৰ জীৱন লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। নিয়মিতভাৱে গংগাজল ছটিয়ালে আৰু 108 দিনলৈকে তেতিয়া পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাই থাকিব। মকৰ ৰাশিৰ ফলাফল। আপোনাৰ শক্তিশালী অভয়তাৰ এই গুণসমূহে আপোনাক মানসিক ক্ষমতা বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে দ্ৰুতগতিক বাহাল ৰাখক। আপোনাৰ পিতৃ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধনৰ যোগ আছে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজি আপোনাৰ বাবে আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। এনেকুৱা কাম হাতত নলওক যি সৃজনাত্মক প্ৰকৃতিৰ হয়। আপোনাৰ আকৰ্ষণীয় আৰু চম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা ননাত্মক ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোকৰ দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। মংগল গ্ৰহক ভূমিপুত্ৰ বুলি কোৱা হয়, সেইবাবে প্ৰত্যেক পুৱা মাটিত ভৰি দি চোৱাৰ আগতে ভূমি মাতাক সেৱা কৰিলে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্মজীৱনত পৰিব। কুম্ভ ৰাশিৰ ফলাফল। সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱা কিছুমান উপদেশ দিব আৰু সেই উপদেশ মানি চলিলে আপোনাৰ ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত হ'ব। আপোনাৰ সন্তানে আপোনাক ঘৰুৱা কাজত সহায় কৰিব। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। ব্যৱসায়ী আৰু দালালৰ বাবে আজি এটা ভাল দিন, কাৰণ তেওঁলোকৰ ইনকম লাভ হ'ব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা ব্যস্ত হৈ আছিল, আজি তেওঁলোকৰ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপুনি নিজৰ জীৱনত সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজতে সন্মুখীন হ'ব পাৰিব। নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মীন ৰাশিৰ ফলাফল। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। এই ৰাশি কিছুমান লোক আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈ গৌৰৱ অনুভৱ কৰিব। আজিৰ দিনটোত বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য সকলৰ ধ্যানত নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ প্ৰেমাস্পদে আজি আপোনাক কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব। ব্যৱসায় যিমানেই নহওক, নিজৰ ব্যৱসায়ৰ বিষয়ে কাৰো আগত ইমান কথা নক'ব। যদি আপুনি এনেকুৱা কৰে তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যা হ'ব পাৰে। খালী সময় সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক যি যোৱা সময়ত আপোনাৰ পূৰ হোৱা নাই। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আদি এইবোৰ আপোনাৰ জীৱন লগৰী লগৰকতক আৰু সময় ৰহণ সানিব। চাকৰি অথবা ব্যৱসায়ত অগ্ৰগতিৰ বাবে সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী, গুড়, ঘেঁহু, চাউল, সেন্দুৰ, ৰঙা পুষ্প ইত্যাদি ঢালি নিবেদন কৰক। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দি দিব সঠিক সময়ত সোনকালে আপোনালোকৰ ৰাশিফলটো পাবৰ কাৰণে। ধন্যবাদ।